ঢেকিয়াজুলি কপালে আমচুৱে হিমন্তই নামানিলে প্ৰাণ দিবলৈ সাজু পুলিচে যদি আমাৰ বুকুত গুলি সুমুৱাই দিও সেই গুলি সুমুৱাই দিলেও কিন্তু আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰে দিছপুৰত চলিব ৰণহুংকাৰ হিমন্ত আইন আদালত নহয় প্ৰতিবাদস্থলীত আমচুৰ উদাত্ত ভাষণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে আমচুৰ নেতৃত্বত জনতাৰ প্ৰতিবাদ এইবাৰ ঢেকিয়াজুলিৰ আলিচিঙাৰ পৰা চৰকাৰক তীব্ৰ সকিয়নি আমচুৰ সংখ্যালঘু লোকৰ ওপৰত অমানৱীয় অত্যাচাৰ সহ্য নকৰে আমচুৱে যোগী সাম্ৰাজ্যৰ বুলডোজাৰ নীতিক অনুকৰণ কৰি অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগত চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিল ঢেকিয়াজুলি এয়া শনিবাৰৰ দৃশ্য হাজাৰ হাজাৰ সংখ্যালঘু জনতা ওলাই আহিল প্ৰতিবাদস্থলীত আমচুৰ কেন্দ্ৰীয় নেতৃত্বৰ উদাত্ত ভাষণত সমালোচিত হ'ল হিমন্তৰ চৰকাৰ প্ৰতিবাদী কণ্ঠক চৰকাৰে নুশুনিলে প্ৰয়োজন হলে প্ৰাণ দিব আমচুৱে কোটি কোটি সংখ্যালঘু জনতাক লৈ দিছপুৰ কপাব আমচুৱে প্ৰতিবাদস্থলীত এই ৰণহুংকাৰ ইমতিয়াজ হুছেইনৰ আমি এই প্ৰতিবাদ কিন্তু বন্ধ নকৰোঁ অসমৰ বিভিন্ন অঞ্চলত জনতাৰ প্ৰতিবাদ হৈছে এই হাজাৰ হাজাৰ মানুহ ইয়াত মিলিত হৈছে তেওঁলোকে আমচুৱে এটা কিন্তু ইংগিতলৈ বাট চাই আছে আমচুৱে একত্ৰিত হৈ সমগ্ৰ অসমৰ জনগণক সংখ্যালঘু জনগণক একত্ৰিত কৰি কাৰণে দিছপুৰ চলোৱা অভিযান শীঘ্ৰে হাতত ল'ব আৰু সমগ্ৰ ৰাজধানীখন বিকল কৰি তুলিব কাৰণ অসমৰ সংখ্যালঘু জনগণৰ হাতত একো উপায় নাই তেওঁলোকে প্ৰাণ দি হ'লেও নিজৰ অধিকাৰৰ কাৰণে তেওঁলোকে থিয় হ'ব লাগিব সংবিধানে দিয়া তেওঁলোকৰ অধিকাৰ কোনোবাই যদি হত্যা কৰিবলৈ চেষ্টা কৰিছে সংবিধানে আমাক নিৰ্দেশ দিছে সংবিধান যেতিয়া কোনোবাই অসাংবিধানিকভাৱে সংবিধানৰ অধিকাৰ কাঢ়িব তেতিয়া আমি সংবিধান বচোৱা প্ৰত্যেকজন নাগৰিকৰ অধিকাৰ আৰু সেই সাংবিধানিক দায়িত্ব আমি লগত লৈ কাৰণে আৰু এই অমানৱীয় অত্যাচাৰৰ বিৰোধ কৰি কাৰণে সমগ্ৰ অসমৰ সংখ্যালঘু জনগণই অতি শীঘ্ৰে আমি দিছপুৰ চলোৱা মাৰ্চ হাতত ল'ম সেইটোৱে ডাঙৰ কথা তেওঁ কিমান মিথ্যাচাৰৰ সহায় লৈছে এফালে ডক্টৰ ইঞ্জিনিয়াৰৰ হোৱা কথা কয় কিন্তু আজি সংখ্যালঘু জনগণৰ কণ কণ শিশুবোৰৰ কি হৈছে তেওঁলোকে থাকিবলৈ ঘৰ পোৱা নাই আনহাইজেনিক কণ্ডিশ্যনত আছে তেওঁলোকৰ স্বাস্থ্য বেয়া হৈ পৰিছে ৰাতি টোপনি নাহে তেওঁলোকে ভয় কৰে ওপৰত তেওঁলোকে তৰা গণি গণি শুব লগাত পৰিছে তেওঁলোকে পঢ়িবলৈ স্কুল নাই ভাল খোৱা পানী নাই এইখিনি ল'ৰা ছোৱালী ডাঙৰ হৈ কেনে কি হ'ব তেওঁলোক দেশপ্ৰেমিক হ'ব নেকি তেওঁলোকে একোজন বিপ্লৱিক হৈ উঠিব সেইকাৰণে চৰকাৰক এতিয়া এইখিনি মানুহক মূল খুঁটিলৈ আনিবলৈ এতিয়া ব্যৱস্থা হাতত ল'ব লাগে চৰকাৰে যোনখিনি মানুহ উচ্ছেদ কৰিছে তেওঁলোকে পুনৰ সংস্থাপন কৰিবলৈ লাগে শিশুবিলাকক শিশুৰ অধিকাৰ ঘূৰাই দিবলৈ লাগে তেওঁলোকক ভাল স্কুল দিব লাগে খোৱা পানী দিব লাগে ইফালে প্ৰতিবাদস্থলীতে ৰেজাউলৰ হুংকাৰ বুকুত গুলি লাগিলেও আমচুৰ কণ্ঠক ৰুদ্ধ কৰিব নোৱাৰে প্ৰতিবাদ কাক কয় বুজাই দিব আমচুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা ৰেজাউলৰ হিটলাৰী শাসনতন্ত্ৰ চলাইছে মুখ্যমন্ত্ৰীয়ে তেওঁ এতিয়া স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰ কোনো কাকো নামানা হৈছে গতিকে আন্দোলনৰ ক্ষমতা কিমান আছে এইখিনি কথা মুখ্যমন্ত্ৰীয়ে হয়তো এই জনতাৰ প্ৰতিবাদ কাৰ্যসূচীৰ পিছত যেতিয়া দিছপুৰ জলযাত্ৰা আৰম্ভ কৰিম তেতিয়া মুখ্যমন্ত্ৰী বুজি পাব কাৰণ যেতিয়া আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাই নোহোৱা হৈ যাব যেতিয়া আমাৰ ঘৰ বাৰী তেওঁ এটাৰ পিছত এটা ভাঙি দিব তেতিয়া আমি যাবলৈ যেতিয়া ঠাই নাথাকিব গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ কাঢ়িবৰ কাৰণে যেতিয়া আমি আন্দোলন যাম পুলিচে যদি আমাৰ বুকুত গুলি সুমুৱাই দিও সেই গুলি সুমুৱাই দিলেও কিন্তু আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰে গতিকে সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হিটলাৰীৰ শাসনতন্ত্ৰ স্বৈৰতন্ত্ৰ বন্ধ কৰক সংবিধানৰ নামত শপত খাই শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি মুছলমানক যদি ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে তেনেহ'লে মই ভাবোঁ যে তেওঁ সংবিধানৰ শপত খোৱা নাই তেওঁ আইন নহয় তেওঁ আদালত নহয় তেওঁ সকলো নহয় গতিকে এই মুহূৰ্তত আইন আদালত আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ বাবে তেওঁ আন্দোলনৰ কাঠগড়াটো থিয় হ'ব লাগিব আৰু আইন আদালতৰ কাঠগড়াটো থিয় হ'ব লাগিব গতিকে ক্ষমতা আছে বুলিয়ে মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ নকৰিব আজি এই যিসকল মানুহ ভুক্তভোগী মানুহ আহিছে এওঁলোকৰ অভিভাৱক কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনক লাগিব আৰু অসম চৰকাৰক লাগিব আৰু এই অভিভাৱক লাগিলে ৰাজনৈতিকভাৱে কিন্তু তেওঁলোকে ধ্বংস হৈ যাব গতিকে এই কথাটো মুখ্যমন্ত্ৰী স্পষ্টকৈ জনা উচিত বুজা উচিত গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰীয়ে এই দুৰ্ভগীয়া যিসকল ভূমিহীন মানুহ যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা কৰক আৰু যাতে কোনোবা জেগাত উচ্ছেদ কৰিবলগীয়া আছে ভূমি প্ৰদান কৰি তাত কৰক তাত ক'বলগীয়া নাথাকিব কিন্তু এনেকুৱা অন্যায় আৰু অত্যাচাৰ আৰু সহ্য কৰা নাই বহুত সহ্য কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত এক ভয়াৱহ আন্দোলনৰ কাৰণে মুখ্যমন্ত্ৰীক আমি পুনৰবাৰ কৈছোঁ সাজু থাকিবৰ কাৰণে স্পষ্টভাৱে সকীয়াইছোঁ এনেদৰে শনিবাৰে প্ৰতিবাদী জনতাই কপাই তুলিলে ঢেকিয়াজুলিৰ আলিচিঙা ইমানৰ পাছতো যদি চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ কৰি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে তেন্তে কপাই তুলিব চৰকাৰৰ বৰঘৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য কাৰেণ্ট নিউজ
এই যাত্ৰা আমি কৰিম নিশ্চিত। মই আজি এটা ৰাষ্ট্ৰ কথা কৈছো।